নমস্কাৰ প্ৰিয় দৰ্শক, আপুনি যদি ক্ৰিকেট খেল ভাল পায় তেতিয়া ভিডিঅ'টো চাওক, নহ'লে সময় নষ্ট হ'লে মোৰ দুখ নাই। এতিয়া কথাটো হ'ল যে কিৰণ পোলাৰ্ড, আপোনালোকে নাম শুনিছে, কিৰণ পোলাৰ্ড, কাইৰণ পোলাৰ্ড, যিয়েই নহওক, কিৰণ পোলাৰ্ডৰ বিধ্বংসী ৰূপ দেখিবলৈ পোৱা গৈছে, যি ৰূপে তছনছ কৰিছে ৰাছিদ খানক। ৰাছিদ খানৰ বলত একেৰাহে 5টাকৈ ছিক্স কোবাই কিৰণ পোলাৰ্ড এতিয়া চৰ্চালৈ আহিছে। চাউদাৰ্ণ ব্ৰেভৰ দলৰ হৈ খেলা কিৰণ পোলাৰ্ডে খেলখনত ট্ৰেণ্ট ৰকেটছৰ হৈ খেলা আফগানিস্তানৰ বলাৰ চতুৰ বলাৰ নাম জানে ৰাছিদ খান। এই ৰাছিদ খানৰ বলতে একেৰাহে 5টাকৈ ছিক্স কোবাই, এক অভাৰত 5টাকৈ ছিক্স কোবাই একেৰাহে আৰু চৰ্চালৈ আহে। কিৰণ পোলাৰ্ড যি পূৰ্বৰ পৰা বিধ্বংসী বেটছমেন হয় আৰু আক্ৰমণাত্মক বলাৰ হয়, গতিকে এক ভাল অলৰাউণ্ডাৰ, কিন্তু বিগত সময়ছোৱাত তেওঁ ইমান এটা ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হোৱা নাছিল, যাৰ বাবে তেওঁক অৱসৰ ল'বলৈ বহুতে কৈছিল, ট্ৰল কৰিছিলে। আৰু যি বিধ্বংসী ৰূপৰ কাৰণে তাক কিনা হয় দলবিলাকত, সেই পাৰফৰ্মেঞ্চটো দেখুৱাব পৰা নাছিলে। গতিকে কিৰণ পোলাৰ্ডে এতিয়া ৰাছিদ খানৰ দৰে অভিজ্ঞ বলাৰৰ বলত 5টাকৈ একেৰাহে ছিক্স কোবাই এইটো বয়সত আকৌ নিজৰ পৰিচয় দাঙি ধৰিছে আৰু চৰ্চালৈ আহিছে। কিৰণ পোলাৰ্ডে এটা দুটা নহয় 5টাকৈ ছিক্স, যি আজিকালিৰ যি যিখিনি বেটছমেনবোৰ তেওঁলোকেও নোৱাৰে 5টাকৈ ছিক্স কোবাবলৈ। গতিকে এক বিধ্বংসী ৰূপ দেখা পোৱা গ'ল মেটছখনত। আৰু ভিডিঅ'টো চাওক, এনিমেটেড ভিডিঅ' হয়, বেয়া নাপাব। আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে তেতিয়া চেনেলটো আগবাঢ়ি যাব, তাকে আশা। গতিকে আপোনালোকে ইয়াত দেখিবলৈ পাইছে কিৰণ পোলাৰ্ডৰ ছিক্স, এতিয়া আন এটা ছিক্স একেই দিশতে মাৰিলে ছিক্স, আকাশ চুম্বী ছিক্স, সেইটো আন এটা ছিক্স একেই দিশতে ৰাছিদ খানৰ বলত আক্ৰমণাত্মক শ্বট আৰু ডাঙৰ ছিক্স কিৰণ পোলাৰ্ডৰ দ্বাৰা। দেখিবলৈ পাইছে আন এটা ছিক্স লেগত